রূপহীহাটৰ বৰঘলীত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত হয় এজন লোক। ভোৰবন্ধা গাঁৱৰ অজয় মণ্ডল নামৰ ব্যক্তি জন চুলুমৰ পৰা লাওখোৱা অভিমুখে আহি থকা অৱস্থাত দ্ৰুতবেগী চাৰিচকীয়া বাহনে খুন্দিয়াই ব্যক্তিজনক। ৰূপহীহাটৰ ২য় নম্বৰ বৰঘলীত সংঘটিত হয় এনে ভয়ংকৰ পথ দুৰ্ঘটনাৰ। দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ নম্বৰ AS02 AN 0491। জানিব পৰা মতে নিহত হোৱা মানুহ জন চৰকাৰী শিক্ষক আছিল। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। Lagi